NRC গ্ৰহণযোগ্য নহয়। NRCত নাম সোমালে ফূৰ্তি কৰি লাভ নাই। আকৌ দেশজুৰি হ'ব NRC। নাগৰিকত্ব সংশোধনী বিধেয়কো আহিব। হয়, NRCৰ বিৰুদ্ধে এইদৰে সৰব হয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কৰিমগঞ্জত অনুষ্ঠিত কৃতজ্ঞতা জ্ঞাপন এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই NRC জাতীয় দলিল নহয় বুলি কয়। NRC ওলোৱাৰ আগদিনাখন মই কৈছিলোঁ যে NRC বেছি টেনশ্যন ল'ব নালাগে, কাৰণ যি কাৰণে NRC বনাইছিলোঁ তাতো উল্টা হৈ গ'ল। গতিকে এইখন NRC ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। সুপ্ৰিম কোৰ্টত কেছ হ'ল। আমি সুপ্ৰিম কোৰ্টত স্পষ্টভাৱে ক'ম যে বিজেপি ৰিজেক্ট দিছ NRC। ভাৰতীয় জনতা পাৰ্টীয়ে এই NRCখনত বিশ্বাস নকৰে। আমাৰ ই কোনো জাতীয় দলিল নহয়। মোদী অমিত শ্বাহৰ নেতৃত্বত আকৌ এবাৰ দেশজুৰি হ'ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। অসমত নৰেন্দ্ৰ মোদী, ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত আকৌ এবাৰ NRC হ'ব। যিসকলে হাঁহি আছে তেওঁলোকে কান্দিব লাগিব, এই কথা নিশ্চিত হৈ থাকক। নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰেই মোদী চৰকাৰে আনিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। আমাৰ ভাৰতত যিসকলে ধৰ্মীয় উন্মাদনাৰ কাৰণে যিসকল ভাৰতত আহিল, বঙালী হিন্দু হওক, খ্ৰীষ্টিয়ান হওক, বৌদ্ধ হওক, জৈন হওক, সেই নাগৰিকত্ব আইন আমি পাছ কৰিব লাগিব। তাৰ পিছত আমি নতুন চিন্তা কৰিব লাগিব। পশ্চিমবংগত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈ আহিছে, ফাৰ্ষ্ট চিটিজেনশ্বিপ বিল, ছেকেণ্ড NRC। তাৰমানে মোদী ডাঙৰীয়াই বহুত ভাষণত কোৱাৰ দৰে পিক্সাৰ অভি ভি বাকী হে। মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বৰাকৰ দুয়োগৰাকী সাংসদ উপস্থিত থকা এই সভাত হিমন্ত বিশ্ব শৰ্মাই ভাষণত কোৱা এই কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। কৰিমগঞ্জৰ পৰা কৰুণাদেৱ, আসাম টক্স।